ভুয়া সার্টিফিকেট আর মার্কশিট প্রেরণ করে টেটত চাকরি লোৱা টেটত নিযুক্তি লোৱা 4জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে আৰু কিদৰে এনে ধৰণৰ তথ্য সবিশেষ আৰক্ষীয়ে গম পালে সেই বিষয়ে জনাইছে এই মুহূৰ্তত টাইমিটৰ সমুদৰ্শকক ভুয়া মার্কশিট সার্টিফিকেট দি টেট চাকৰি লোৱা 4জনক কৰায়ত্ব কৰিলে আৰক্ষীয়ে 4জন টেট শিক্ষকক ধৰিলে কামৰূপ আৰক্ষীয়ে ভুয়া মার্কশিট আর সার্টিফিকেট প্রেরণ করে লৈছিল টেট শিক্ষকৰ চাকৰি আজিজুর রহমান মনোয়ার হুসেইনক আটক কৰিলে আৰক্ষীয়ে আৰু লগতে আটক কৰা হয় মনোয়ার খান আৰু সহিবুর রহমানক আটাইকেইজনকে এমাহ পূৰ্বে লাভ কৰিছিল নিযুক্তি আৰু আটাইকেইজনে নিযুক্তি লাভ কৰাৰ পিছতে চিৰাং আৰু বাক্সাত নিযুক্তি লাভ কৰা এই 4জনৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জানিবলৈ পাৰে যে ভুৱা মাৰ্কশিট আৰু সাৰ্টিফিকেট প্ৰেৰণ কৰি টেট চাকৰি লৈছিল এই 4জন ব্যক্তিয়ে আৰু সবিশেষ তথ্য জানিবলৈ পোৱাৰ পিছতে আৰক্ষীয়ে যেতিয়া মাৰ্কশিট আৰু লগতে সাৰ্টিফিকেট এই 4জন ব্যক্তিয়ে প্ৰেৰণ কৰা সাৰ্টিফিকেট আৰু মাৰ্কশিট পুনৰবাৰ নিৰীক্ষণ কৰিলে নিৰীক্ষণ কৰাৰ পিছতে সবিশেষ তথ্য পোহৰলৈ আহে আৰু পোহৰলৈ অহাৰ পিছতে জানিব পাৰে যে আজিবুৰ ৰহমান মনোৱাৰ হুছেইন সহিবুৰ ৰহমান আৰু মনোৱাৰ খান নামৰ 4জন ব্যক্তিয়ে ভুৱা সাৰ্টিফিকেট আৰু মাৰ্কশিট প্ৰেৰণ কৰি টেটত নিযুক্তি লাভ কৰিছিল আৰু টেটত নিযুক্তি লাভ কৰা এই 4জনে চিৰাং আৰু বাক্সাত নিযুক্তি পাইছিল বুলি জানিব পৰা গৈছে সমু টাইমিটৰ দৰ্শকক দৃশ্যাংশ দেখুৱাইছো কেমেৰা লৈ যোৱাৰ লগে লগে ভুৱা মাৰ্কশিট আৰু সাৰ্টিফিকেট প্ৰেৰণ কৰা এই 4জনে মুখ ঢাকি তত পোৱা নাছিল আৰু ভুৱা সাৰ্টিফিকেট প্ৰেৰণ কৰি যিসকল লোকে চাকৰিৰ অভাৱত বহুতো লোকে দেখিবলৈ পোৱা যায় যে হাবাথুৰি খাবলগীয়া হয় নিজৰ বহু ভাল স্কুলীয়া সাৰ্টিফিকেট অথবা মাৰ্কশিট থকাৰ পিছতো চাকৰিত নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয় এনে ধৰণৰ কিছু লম্পটৰ কাৰণে যিসকলে ভুৱা মাৰ্কশিট আৰু সাৰ্টিফিকেট প্ৰেৰণ কৰি এনে ধৰণে নিযুক্তি লাভ কৰিবলৈ চেষ্টা কৰিছিল আৰু নিযুক্তি লাভো কৰিছিল আনকি নিযুক্তি লাভ কৰাৰ পিছতে চিৰাং আৰু লগতে বাক্সাত নিযুক্তি দিয়া হৈছিল 4জনক এমাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল আৰু তাৰ পিছতে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে জানিব পাৰে ভুৱা মাৰ্কশিট আৰু সাৰ্টিফিকেট প্ৰেৰণ কৰাৰ তথ্য আৰু তাৰ পিছতে আৰক্ষীয়ে সবিশেষ মাৰ্কশিট আৰু যি সাৰ্টিফিকেট প্ৰেৰণ কৰিছিল সেয়া পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তথ্য পোহৰলৈ আহে আৰু আটক কৰে আৰক্ষীয়ে 4জন টেট চাকৰি লোৱা এই ভুৱা সাৰ্টিফিকেট প্ৰেৰণ কৰি টেট সাৰ্টিফিকেট লোৱা এই 4জন ব্যক্তিক আৰু